কি ভিউ বে তো হে মাই এডভেঞ্চাৰ ফেমিলি কি খবৰ আপোনালোকৰ স্বাগতম জনাইছোঁ এটা নতুন ব্লগলৈ তো আগৰ ভিতৰত আপোনালোকক দেখালোঁ ভাৰতৰ আটাইতকৈ দীঘল দলং ধলা শদিয়া তো আজিৰ ভিতৰত আপোনালোকক দেখাম মই অৰুণাচল প্ৰদেশৰ ৰয়িঙৰ এটা ভাইৰেল প্লেচ য'ত আছে একদম ধুনীয়া ধুনীয়া নদী পানী মানে একদম কি ক'ব আৰু একদম ধামাকেদাৰ ভিডিঅ' হ'বলৈ গৈ আছে তো আজি একদম মজা অৰুণাচল প্ৰদেশৰ ভিডিঅ' দেখাইছোঁ তো একদম শেষলৈকে চাই থাকিব আৰু অৰুণাচল নোপোৱাৰ আগতে অসমৰ ৰাস্তাবিলাক চাওক নাকি একদম গছ গছনিৰে ভৰা একদম মজা লাগি যায় আৰু এতিয়া গান শুনি এতিয়া গৈ আছোঁ আৰু মজাকৈ একদম বঢ়িয়া আজি আপোনালোকক অৰুণাচল দেখাম অৰুণাচল তো আহি আমাৰ অসমৰ একদম শেষৰটো পেট্ৰল পাম্প সেইটোত একদম ধুনীয়াকৈ পেট্ৰল চেট্ৰল ভৰাই গাড়ীত আৰু পেচাব কৰি আহিলোঁ তো এতিয়া মানে ক'ৰবাত গ'লে অলপ মুটি চুটি ল'লে ভাল হয় না তো এতিয়া ডাইৰেক্ট বহি যাওঁ এতিয়া গৈ আছোঁ একদম যাত্ৰা আমাৰ অব্যাহত থাকিব আজি তো এনেকৈ যাত্ৰা কৰি আমি ফাইনেলি আহি পালোঁ অসম আৰু আমাৰ অৰুণাচল বৰ্ডাৰ তো এইফালে চাব পাৰে এইখিনি হৈছে আমাৰ অসমৰ সীমা সেই আগত যি দেখা পাইছে সেইটো হৈছে অৰুণাচলৰ সীমা তো মাজতে আমি মানে বৰ্তমান বৰ্ডাৰতে আছোঁ আৰু ইয়াৰ পৰা আনিনি মাত্ৰ 258 কিলোমিটাৰ চাব পাৰে সেইফালে লিখি দিয়া আছে ধুনীয়াকৈ তো এতিয়া আমি যাম আৰু এতিয়া পাঁচ ঠাচ কি লাগে তো এতিয়া বনাব গৈছে মানে কিবা কিবি ফৰ্মেলিটিজ থাকে ন কিবা কিবি কাৰ্ড চাৰ্ট ল'ব ইয়াতে আৰু হৈ গ'ল গোটেইখিনি ফৰ্মেলিটিজ একদম কমপ্লিট মানে নাম চাম ল'ল আৰু 30 টকাকৈ এজনৰ ল'ল তো ইয়াতে মানে পইচা দি যাব লাগিব আৰু এইফালে আমাৰ গাড়ী ৰেডি তো এতিয়া চলো আপোনালোকক দেখাইছোঁ অৰুণাচল প্ৰদেশ তো ৱেলকাম টু অৰুণাচল প্ৰদেশ আমি মানে বৰ্তমান একদম বৰ্ডাৰৰ ভিতৰতে সোমাই গ'লোঁ অৰুণাচল প্ৰদেশৰ ভিতৰতে আছোঁ এইখিনি ছেমে আৰু অলপ আগতহে পাহাৰ পাম তো পাহাৰৰ পিছতে মানে একদম ৰিয়েল যোনটো অৰুণাচলৰ ফিল সেইটো পাম তো এতিয়া আপোনালোকক লাহেকৈ পাহাৰ দেখাই আছোঁ তো পাহাৰ দেখুৱাৰ আগতে আপোনালোকক অৰুণাচলৰ ৰাস্তাবিলাক দেখাই দিছোঁ চাওক না এনেকুৱা নিট এণ্ড ক্লিন মানে এখন পাতো পৰি থকা নাই একদম পূৰা কি বনাইছে একদম ফিনফিনীয়া ৰাস্তা গাড়ীত মানে উঠিয়ে এটা কিবা বেলেগ ফিল লাগি যায় আৰু সেইবিলাক আগত চাব পাৰে একদম কি ধুনীয়া আৰু এইবিলাক মেঘে মানে বৰফ থকা পাহাৰবিলাক একদম আগতে আছে তো আজি বাৰু আপোনালোকক বৰফ থকা পাহাৰ নেদেখাওঁ আজি আপোনালোকক দেখাম ৰয়িঙৰ এটা বিউটিফুল নদী য'ত আছে একদম মজা মজা ঠাই ভাইৰেল একদম ধুনীয়া প্লেচ তো সেইটো আপোনালোকক অলপ পিছত দেখাই আছোঁ আৰু এইফালৰ মানুহবিলাক একদম পুৰা বগা ফুলা মানে কালা মানুহ প্ৰায় নায়ে আৰু ৰাস্তাবিলাকো চাব পাৰে কি একদম ঠিক এটা পাত পৰা নাই আৰু কিবা মেকা আহি পালোঁ কিবা বোলে মেকা নে কি তো একদম চাইনিজ নাম আৰু মেকা চেকা পেকপাকা একদম মানে ইউনিক নাম আৰু চাব পাৰে ৱাও কি ভিউ আগত পাহাৰ এইফালে ক'ব নালাগে খাতৰা মেইনটেনেঞ্চ কৰে কিন্তু একদম পুৰা চাফা ক্লিন হৈ আছে ৱাও ৱেলকাম টু ৰয়িং আৰু প্ৰায় 3 কিলোমিটাৰ আছে ইয়াৰ পৰা ৰয়িং এতিয়া ৰয়িঙলৈকে গৈ আছোঁ আৰু আগত সেইবিলাক চাওক ডাঙৰ ডাঙৰ বিল্ডিং অৰুণাচল প্ৰদেশৰ বিল্ডিং বাদ দিয়কে আগত ভিডিঅ' চাওক তো জুম কৰিলে ইমান ভালকৈ দেখা নাপায় আমি পাৰে আৰু বহুত দূৰ আগুৱাই যাম তো তাৰপিছত আপোনালোকক একদম ধুনীয়াকৈ দেখাই আছোঁ বেলেগ ফিল হ'ব আজি ৱেলকাম টু ৰয়িং আগত চাব পাৰে ৱাও কি ধুনীয়া বহুত ধুনীয়া সঁচাকৈ অৰুণাচল প্ৰদেশখন একদম বহুত ধুনীয়া সেইবিলাক চাব পাৰে আগত পাহাৰে পাহাৰ আগত একদম পাহাৰৰ কথা চাৰিওফালে পাহাৰ তো গাড়ীৰ পৰা নুমি আহিলোঁ ভিউ চাবলৈ আৰু এইফালে আগত চাব পাৰে একদম ধুনীয়া এখন পোষ্টাৰ মাৰি দিয়া আছে তো ইয়াৰ পৰা মায়'দিয়া কিবা লিখা আছে আৰু এইবিলাক তাৰপিছত ইফালে আছে আনিনি 227 কিলোমিটাৰ চ' ইয়াৰ পৰা 227 কিলোমিটাৰ গ'লে আৰু আনিনি পাই যাম তো আৰু এই মায়'দিয়া বুলি যে আছে ইয়াতে গ'লে মানে বৰফ পায় তো 54 কিলোমিটাৰ তো একদম ওচৰত আহি নাযাওঁ আৰু আজি তো নেক্সট আৰু কেতিয়াবা আহিম একদম মানে এইফালে দূৰত যাম আৰু আনিনি চানি গ'লেহে এইফালে আহিম আৰু তো একদম মানে বৰফ চাব ইচ্ছা আছিলে কিন্তু এইবাৰ নহ'ব তো নেক্সট বাৰ আৰু আহিম আৰু আগৰ ভিউটো চাব পাৰে কি একদম ধুনীয়া ভিউ পাহাৰৰ মেঘালয়ৰ পাহাৰবিলাক যদিও আছে কিন্তু ইমান ডাঙৰ ডাঙৰ পাহাৰ নহয় কিন্তু ইফালৰ পাহাৰবিলাক একদম বম ডাঙৰহে তো তাৰ কাৰণে ভাল লাগিছে আৰু ইয়াৰ অলপ আগত বোলে এখন নদী আছে কিবা তো এই গুণজনে মানে আগতেও আহিছে তো এতিয়া আমি সেই নদীখনলৈ গৈ আছোঁ তো কেনেকুৱা নদী কি নদী আপোনালোকক দেখাই আছোঁ চাই থাকিব স্কিপ নকৰিব তো 1 2 3 চাই লওক না আপোনালোকে ৱাও তো চাব পাৰে কি একদম ধুনীয়া ভিউ পাহাৰ তো
ভাল লাগিছে আৰু কিবা এটা অৰুণাচল প্ৰদেশৰ যিটো এটা নেচাৰেল ভিউটো একদম ফুটি উঠিছে পাহাৰে পাহাৰ আৰু ইফালে নদীত যিহেতু পানী যাতে ইমান মানে কিবা অহা নাই ফিল অহা নাই অলপ অলপ পানী আছে এতিয়া পানীলৈকে গৈ আছোঁ দেখাই আছোঁ আৰু মানে যেতিয়া ফুল পানী থাকিব অলপ মানে বাৰিষা দিনত আৰু তেতিয়া আৰু বেছি ভাল লাগিব আৰু শুনিব পাইছোঁ পানীবিলাক একদম ফুল নীলা হয় তো নীলা হ'লেতো আৰু বেছি ভাল লাগিব ফটো এই আকাশবিলাক কি একদম ধুনীয়া হৈ আছে আৰু আমি বৰ্তমান গৈছোঁ সেই আগত তাতে মানে পানী আছে যাব পাৰে পানী আছে তো এতিয়া পানীত গৈ ধুনীয়াকৈ ফটো চটো উঠিম মানে এইকেইদিন অলপ ইনষ্টাগ্ৰামত ফটো চটো দিব লাগিব তো ইনষ্টাগ্ৰামত যোনে যোনে ফ'ল' কৰা নাই মোক তলত ডেছক্ৰিপশ্যনত লিংক দিয়া আছে তো ফ'ল' কৰি দিবহে আৰু নদীটোত যাবৰ কাৰণে আমি ব্ৰিজখনৰ ওপৰেদি এনেকৈ এপাক খাই আহিলোঁ একদম তলেদি আৰু এতিয়া এই মাজেদি যাব লাগিব আৰু ইয়াতে প্ৰায়ভাগ অৰুণাচলৰ মানে মানুহবিলাকে গা ধুই আছে তো দেখা আছোঁ আপোনালোকক ফুল মানে এনজয়মেণ্ট কৰি আছে বিয়াৰ চিয়াৰ খাই একদম পূৰা গা ধুই আছে আৰু ইয়াতে আপোনালোকক কৈ দিওঁ বিয়াৰ বা এলকহলৰ দাম বহুত কম 60 টকা 70 টকাতে মানে বটল পায় তো একদম চাব পাৰে সেইবিলাকত গা চা ধুই আহিলে সিহঁতে তো একদম কি ডাঙৰ ব্ৰিজ তো এতিয়া গৈ আছোঁ তলত আপোনালোকক দেখাই আছোঁ ৱাও আপি চাপি দেখাবলৈ ভাল লাগে দেচোন দে গাইজ रहा नहीं जाता तड़प ही ऐसी है ना তো বৰ্তমান এনেকৈ এডভেঞ্চাৰ জেগা দি যাব লাগিব অ' ভাই মই পিছলা চেণ্ডেলযোৰা পিন্ধি আহিছোঁ একদম পিছল খামহে ভালকৈ এই গছৰ শিপাত ধৰি ধৰি যাব লাগিব এণ্ড প্ৰায় আহি পালোঁ ৰ'ব তো একদম অৰুণাচলৰ প্ৰথমটো ঠাই মানে অলপ ভাল লগা ঠাই আপোনালোকক দেখাই আছোঁ মানে প্ৰথমটো ভিউ পইণ্ট আৰু অৰুণাচলৰ এই একদম কি ধুনীয়া তো ৰেডি হৈ যাওক পানীটো একদম পূৰা নীলা নীলা হৈ আছে 1 2 এণ্ড দিছ ইজ দ্য ফাইনেল ভিউ ৱাও কি ধুনীয়া চাউণ্ডটো শুনক পানীত কি চাউণ্ড অ' মাই গড ৱাও কি ভিউ তো এইফালে মানে ছানলাইটটো পৰিছে তাৰ কাৰণে কোৱালিটিটো মানে ক'লা ক'লা হৈ যায় কিন্তু এইপিনে আমি ধুনীয়া অ' ভাই পানীটো চাওক না কি একদম চাফা ক্লিন অ' মাই গড ৱাও দিছ ইজ অৰুণাচল এইফালে কোনোবাই পিকনিক চিকনিক খাইছে একদম খৰি চৰি জ্বলাইছে তো পিকনিক খাবৰ কাৰণে একদম ধুনীয়া প্লেচ আৰু না পিকনিক চিকনিক খাব পৰা একদম ধুনীয়াকৈ ব্যৱস্থা আছে ইয়াতে পূৰা আহক আহি কিনে ধুনীয়াকৈ ভাত চাত বনাই খাওক আৰু ৱাও ধুনীয়াকৈ কেইটামান ফটো উঠিলোঁ এতিয়া সেই আগত যিটো মানে ডাঙৰ শিলটো আছে তাতে ফটো উঠিম তাতে মানে ধুনীয়া হ'ব ভিউটো বেকগ্ৰাউণ্ড ভিউটো তো এতিয়া গৈ আছোঁ শিলৰ মাজে মাজে ৱাও চ' নাইচ আল্টিমেট ভিউ মজা ভালকৈ খোজ কাঢ়িব লাগিব নহ'লে পিছলি পৰিলে ডাইৰেক্ট পানীত পৰিম অ' ভাই কি ভিউ তো ইয়াৰ পৰা আপোনালোকে এটা সৰুকৈ একদম মজা চাই এটা চিনেমেটিক শ্বট চাই লওঁ আৰু আগত চাব পাৰে দাদাজনে এই গৰমত একদম পূৰা মজা লৈ গা ধুই আছে আৰু এনেকুৱা নেচাৰৰ মাজত গা ধুৱা একটা মজাই বেলেগ পূৰা ঠাণ্ডা ঠাণ্ডা পানী আৰু এইফালে বহুত মানুহ আছে চাব পাৰে একদম মজাকৈ গা ধুই আছে আৰু এই নদীটোৰ পানীৰ স্কেলটো চাব পাৰে এইফালে একদম পূৰা একদম স্কেল দিয়া আছে মানে কিমানখিনি পানী উঠে আপোনালোকে এটা অনুমান কৰিব পাৰে আৰু সেইফালে চাওক একদম পূৰা দিয়া আছে ষ্টপটোত কিমান ওপৰলৈকে পানী উঠিব পাৰে তো একদম সেই তাৰলৈকে পানী যায় তো একদম মানে গা ধুব ভাল আৰু উঠা মাৰাৰ কাৰণে গৰম দিনত আপোনালোকে ইয়াতে ধুনীয়াকৈ মজা কৰি গা ধুব পাৰে তো গা ধুব হেঁপাহ থাকি গ'ল অতি সোনকালে আৰু আহিম ইয়ালৈ ডিব্ৰুগড় তিনিচুকীয়া তো এতিয়া বলক আমি ওপৰত যাম আৰু ইয়াৰ পাছত নেক্সট ডেষ্টিনেশ্যন যাম কিন্তু এই ভিডিঅ'টো মই ইয়াতে শেষ কৰিম কাৰণ ইমান এটা লাম্বা ব্লগ হৈ গ'ল আপোনালোকে চাগে বৰে পাই গ'ল তো ইমান ভাল এটা ঠাই আপোনালোকক দেখালোঁ এটা লাইকটো কৰি দিব তো এইটোৱে আছিল আজিৰ ভিডিঅ' তো লাভ ইউ বাই বাই